তো আজি মই দ্বিতীয় ভিডিওটো তোমালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ ভিডিওত আমি বাকি থকা প্ৰশ্নকেইটা আমি আলোচনা কৰিম। তো আমি ইয়াৰ আগৰ ভিডিওত আমি 5 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ, গতিকে এতিয়া 6 নম্বৰ প্ৰশ্নটো আমি আজি আলোচনা কৰিম। তো 6 নম্বৰ প্ৰশ্নটো সুধিছে, এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ জোখ যথাক্ৰমে 1256 বৰ্গ মিলিমিটাৰ আৰু 31.4 মিলিমিটাৰ হলে সেই ভূমিৰ জোখ কিমান হ'ব? তাৰমানে এটা ত্ৰিভুজ এটা ধৰা হলে এটা ত্ৰিভুজ, এই ত্ৰিভুজটোৰ আমাৰ কালি দিয়া আছে কিমান? 1256 বৰ্গ মিলিমিটাৰ। এইটো হ'ল ত্ৰিভুজটোৰ কালি আৰু ইয়াৰ উচ্চতা, মানে এই উচ্চতাটো আছে, উচ্চতা হ'ল 31.4 মিলিমিটাৰ। গতিকে আমাক এই ভূমিৰ জোখটো বিচাৰিছে, এইখিনি কিমান হ'ব? এই ভূমিৰ জোখটো আমি উলিয়াব লাগে। গতিকে আমি জানো যে ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উচ্চতা। গতিকে ইয়াতে যদি আমি মানবিলাক বহাওঁ, আমাক ত্ৰিভুজৰ কালি দিয়ে আছে 1256। গতিকে 1256 সমান কিন্তু ভূমিৰ মান কিমান দিয়া আছে? ভূমিৰ মান আমি নাজানো, গতিকে ভূমি হিচাপে থাকিব আৰু উচ্চতা দিয়া আছে আমাক 31.4। গতিকে আমি ইফালে হ'ব এই দুইটো ইয়াৰ লগত পূৰণ হৈ যাব। সো পূৰণ হ'লে 2512 ইজ ইকুৱেল টু ভূমি পূৰণ 31.4। সো ইয়াৰ পৰা আমি ভূমি কিমান পাম? ভূমি ইকুৱেল টু 2512 ডিভাইডেড বাই 31.4। এতিয়া 31.4 ৰে 2512 যেতিয়া আমি হৰণ কৰিলে উত্তৰটো ওলাব 80। তাৰমানে 80 মিলিমিটাৰ হ'ব ভূমিৰ জোখ। এইখিনি ইয়াৰ পৰা ইয়ালৈকে এইখিনিৰ জোখ কিমান হ'ব? 80 মিলিমিটাৰ। সাত নম্বৰ প্ৰশ্নটোত সুধিছে 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ কিমান হ'ব? আৰু আমাক অপশ্যন দিয়া আছে 30.4 সেন্টিমিটাৰ, 30.14 সেন্টিমিটাৰ, 31.4 সেন্টিমিটাৰ আৰু 30.01 সেন্টিমিটাৰ। গতিকে আহাচোন আমি অংকটো কৰি চাওঁ। আমাক ব্যাস দিয়া আছে কিমান? ব্যাস দিয়া আছে 10 সেন্টিমিটাৰ। এতিয়া ব্যাসাৰ্ধ কিমান হ'ব? আমি জানো ব্যাসাৰ্ধ ব্যাসৰ আধা হয়, গতিকে ব্যাসাৰ্ধ কিমান হ'ব? 10 ডিভাইডেড বাই 2 ইকুৱেল টু 5 সেন্টিমিটাৰ। এতিয়া আমাক লাগে বৃত্তৰ পৰিধিৰ জোখ। গতিকে বৃত্তৰ পৰিধিৰ সূত্ৰটো কি আছিল? বৃত্তৰ পৰিধি ইকুৱেল টু 2 পাই r। গতিকে ইয়াতে 2 ইনটু পাইৰ মান হ'ব 22/7 ইনটু r। ৰ মান আমি কিমান পালোঁ? এইটো ব্যাসাৰ্ধ, এইটো r আছিল ব্যাসাৰ্ধ, গতিকে r ৰ মান হ'ব 5। গতিকে এইকেইটা আমি পূৰণ কৰিম এতিয়া ওপৰত 2, 22 আৰু 5 এইকেইটা পূৰণ কৰিব লাগিব। গতিকে কিমান হ'ব? 44 2 ইনটু 22 44 ইনটু 5 ডিভাইডেড বাই 7। 44 ইনটু 5 হ'ব 220 ডিভাইডেড বাই 7 ইকুৱেল টু হৰণ কৰিলে আমি পাম 31.4 সেন্টিমিটাৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব 31.4 সেন্টিমিটাৰ, অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো, বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ 176 মিটাৰ হ'লে চোতালখনৰ কালি উলিওৱা। আমাক এখন বৃত্তাকাৰ চোতাল আছে আৰু বৃত্তাকাৰ চোতালখনৰ পৰিধিৰ জোখটো দিয়া আছে। ৰাহুল এখন বৃত্তাকাৰ চোতাল, মোৰ বৃত্তটো সম্পূৰ্ণৰূপে বৃত্ত হোৱা নাই, গতিকে ইয়াৰ পৰিধিৰ জোখটো হৈছে কিমান? 176 মিটাৰ। এতিয়া আমাক কি লাগে? এই চোতালখনৰ কালি লাগে। গতিকে আমি পৰিধিৰ পৰা প্ৰথমতে
এই বৃত্তাকাৰ চোতালখনৰ ব্যাসাৰ্ধটো আমি উলিয়াই ল'ম আৰৰ মানটো উলিয়াই ল'ম গতিকে প্ৰথমতে আমি আৰটো কেনেকৈ উলিয়াওঁ সেইটো চাই লোৱা তো আমি জানো পৰিধি ইকুৱেল টু টুৱাইছ পাই আৰ গতিকে ইয়াত আমাক পৰিধি কিমান দিয়া আছে 176 ইকুৱেল টু 2 ইনটু পাইৰ মান হ'ব 22/7 ইনটু আৰ চ' ইয়াৰ পৰা আমি কি পাম নেক্সট 176 ইকুৱেল টু 44/7 ইনটু আৰ চ' 176 ৰ লগত 7 মাল্টিপ্লাই হ'ব চ' 176 ৰ লগত 7 মাল্টিপ্লাই কৰিলে পাম আমি 1232 ইকুৱেল টু 44 আৰ চ' ইয়াৰ পৰা আমি আৰৰ মান পাম কিমান আৰ ইকুৱেল টু 1232 ডিভাইডেড বাই 44 ইকুৱেল টু 28 মিটাৰ গতিকে আৰৰ মান হ'ব কিমান 28 মিটাৰ হ'ব এতিয়া ইয়াৰ পৰা আমি কালি উলিয়াম আৰু আমি জানো বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কুৱেৰ চ' পাই হ'ল 22/7 ইনটু আৰ আছিল কিমান 28 চ' আৰ স্কুৱেৰ মানে 28 স্কুৱেৰ হ'ব চ' আমি 28 স্কুৱেৰটো আমি এনেকৈ লিখিব পাৰোঁ 28 ইনটু 28 চ' 7এৰে যদি 28ক আমি কাটি দিওঁ তেতিয়াহ'লে এটা 4বাৰ যাব গতিকে এতিয়া আমি এইকেইটা মাল্টিপ্লাই কৰিব লাগিব 22 ইনটু 4 ইনটু 28 চ' এইকেইটা মাল্টিপ্লাই কৰিলে আমি পাম কিমান 2464 বৰ্গ মিটাৰ তাৰমানে চোতালখনৰ কালি হ'ব কিমান 2464 বৰ্গ মিটাৰ আৰু শুদ্ধ অপশ্যনটো কোনটো হ'ব আমাৰ অপশ্যন ডি ন নম্বৰ প্ৰশ্নটোত সুধিছে এখন বৃত্তাকাৰ পিৰিছৰ কালি 38.5 বৰ্গ চেণ্টিমিটাৰ হ'লে পিৰিছখনৰ ব্যাস কিমান হ'ব আৰু আমাক এইকেইটা অপশ্যন দিয়া আছে 5 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ আমাক কালি দিয়া আছে কালি ইকুৱেল টু 38.5 বৰ্গ চেণ্টিমিটাৰ আমি জানো বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কুৱেৰ গতিকে আমাক কালিৰ মান কিমান দিয়া আছে 38.5 গতিকে ইয়াতে 38.5 দিম আমি বৃত্তৰ কালিৰ তলত আৰু ইফালে পাইৰ মান হ'ব 22/7 ইনটু আৰ স্কুৱেৰ আমি যিহেতু আৰৰ মান নাজানো আমি ইয়াৰ পৰা আৰৰ মানটো উলিয়াই ল'ম গতিকে 38.5ৰ লগত এই 7টো মাল্টিপ্লাই হ'ব আৰু মাল্টিপ্লাই হ'লে হ'ব তোমাৰ 269.5 ইকুৱেল টু 22 ইনটু আৰ স্কুৱেৰ গতিকে ইয়াৰ পৰা আমি আৰ স্কুৱেৰৰ মানটো উলিয়াওঁ আৰ স্কুৱেৰ ইকুৱেল টু 269.5 ডিভাইডেড বাই 22 ইকুৱেল টু 12.25 হ'ব চ' আৰ স্কুৱেৰ মানেহে হ'ল 12.25 গতিকে আৰৰ মান কিমান হ'ব আৰ ইকুৱেল টু √12.25 ইকুৱেল টু 3.5 চেণ্টিমিটাৰ আমাক যিহেতু অংকটোত এককটো চেণ্টিমিটাৰ দিয়া আছে গতিকে আৰৰ মান কি হ'ব 3.5 চেণ্টিমিটাৰ এতিয়া আমাক লাগে কি পিৰিছখনৰ ব্যাস এতিয়া ব্যাস ইকুৱেল টু 2 ইনটু ব্যাসাৰ্ধ আমি ইয়াতে ব্যাসাৰ্ধৰ মান কিমান পাইছিলোঁ আৰ মানে হ'ল ব্যাসাৰ্ধ গতিকে ব্যাসাৰ্ধৰ মান পাইছিলোঁ 3.5 গতিকে 2 ইনটু 3.5 সমান 7 চেণ্টিমিটাৰ তাৰমানে পিৰিছখনৰ ব্যাস হ'ব 7 চেণ্টিমিটাৰ আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 10 নম্বৰ প্ৰশ্নটোত সুধিছে এখন কাঁহীৰ কালি 616 বৰ্গ চেণ্টিমিটাৰ হ'লে কাঁহীখনৰ পৰিসীমা কিমান হ'ব আৰু আমাক অপশ্যনবিলাক দিয়া আছে 80 চেণ্টিমিটাৰ 89 চেণ্টিমিটাৰ 88 চেণ্টিমিটাৰ আৰু 90 চেণ্টিমিটাৰ গতিকে আমি অংকটো কৰোঁ আহচোন আমাক কাঁহীখনৰ কালি দিছে কিমান কাঁহীখনৰ কালি দিয়া আছে 616 বৰ্গ চেণ্টিমিটাৰ এতিয়া ইয়াৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াম কাঁহীখনৰ ব্যাসাৰ্ধ উলিয়াম কেনেকৈ উলিয়াওঁ সেইটো চোৱা আমি জানো বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কুৱেৰ গতিকে আমাক কালি দিয়া আছে 616 ইকুৱেল টু পাই হ'ব 22/7
ইনটু r স্কয়াৰ সো r মানে হল ব্যাসাৰ্ধ গতি 616 ৰ লগত 7 মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে হ'ব 4312 is equal to 22 into r square so r square equal to কিমান হ'ব 4312 divided by 22 so equal to 196 so ইয়াৰ পৰা r ৰ মানটো উলিয়াম r equal to হ'ব √196 so √196 মানে হ'ল 14 so কাহিখনৰ ব্যাসাৰ্ধ হ'ব 14 সেন্টিমিটাৰ এতিয়া আমাক লাগে কাহিখনৰ পৰিসীমা গতিকে আমি জানো বৃত্তৰ পৰিসীমা equal to twice pi r so 2 into 22 by 7 into r আমাৰ কিমান আছে এতে 14 so হাতেৰে যদি 14 কাটো আমি দুইবাৰ যাব so 2 into 22 44 into 2 so 88 সেন্টিমিটাৰ তাৰমানে কাহিখনৰ পৰিসীমা কিমান হ'ব 88 সেন্টিমিটাৰ অপচন সি টো আমাৰ শুদ্ধ